যোৱাকালি আপোনাৰ ঘৰত গৈ কিনে বিপিএফে কিবা আপুনিও যোগদান কৰিছে বুলি এনে শুনি পাইছে কিমান সঁচা মানে মই মোৰ ঘৰত অলপ কাজিয়া আছিল ঘৰৰ কণ্ডল আছিল কণ্ডলৰ কাৰণে অলপ ব্ৰেইনটো ভাল নহয় আৰু ল'ৰাৰ বিয়া হ'ব অলপতে সেইটোৰ কাৰণে মই অলপ এজন ডিলাৰৰ ঘৰত গৈছিলোঁ গৰচিংপাৰা এই ডিলাৰটোৰ নাম হৈছে বিমল বসুমতাৰী তাতে গৈ ইফালৰ পৰা গাড়ী আহিল না 3-4টা মই বহি আছোঁ দাদা আহক মইতো বহি আছোঁ তাতে ঘৰতে কথা পাতি আছোঁ চাউল লাগিছিল মোক 2 বস্তামান তাতে আৰু গৈ এনেই ঘৰৰ কণ্ডলটো কাজিয়া আগৰ পৰা চলি আছে আজি 1 মাহ হ'ল আৰু গাঁৱৰ মানুহ মোক বেয়া পাইছে কিবা কিবি সেইকাৰণে মই অনাই বনাই ঘূৰি আছিলোঁ এই চাউল বিচাৰি তাতে গ'লোঁ তাতে গৈ বহিলোঁ মই ৰাতিপুৱা মই ইয়াতে আছিলোঁ 7:30 তাৰপিছত আহিল 3-4 মানুহ একদম 2টা গাড়ী লৈ আহিলে কলা গাড়ী বগা গাড়ী আৰু প্ৰাইমাৰী মানুহ আছে মই ক'লোঁ মোক দিব নালাগে আপুনি আগৰ মানুহ আহক বাবা যদি মই আহি যাম মই নিজে আহিম না বুলি কৈছোঁ আহিছে দে আহি পিনি আহিছে আৰু মানে বিপিএফৰ মানুহ যুৱজোষ্ঠী আৰু পিনি আহিছে মানে ময়ো তাতে বহি আছোঁ আৰু কি ক'ব ফৰ্মেলিটি সোমোৱা নাই আপুনি নাই একদম মোৰ অন্তৰৰ পৰা সোমোৱা নাই একদম মই সেইকাৰণে যোৱাকালি মই আমাৰ এই ব্ৰহ্ম ছাৰক কৈছোঁ আৰু ছাৰক কৈছোঁ ছাৰ এনেকুৱা ঘটনা হ'ল ৰাতিপুৱা আপোনাৰ তাত যাম মই সিহঁতৰ লগত নাথাকিম বুলি আহিলোঁ মানে আগৰ মানুহ যে বিপিএফত আছিলে এটিকিনে আৰু মই এতিয়া আপুনি ক'ত আছে ইয়াতে ইউপিলত থাকিম মই আগৰ পৰা কাম কৰি আছোঁ আজি 1 বছৰ পাৰ হৈ গ'ল 2 বছৰ হ'ল MLA ছাৰক মই সেই জিতাই দিছোঁ তেতিয়াৰ পৰা মই আছোঁ MLA ছাৰক মই ভালকৈ জানো এখেতে বহুত কাম কৰি আছে সেইকাৰণে মই যদিও মই তেওঁলোকক কৈছোঁ প্ৰেছ মিট দিব নালাগে আৰু পিটিব নালাগে যদি আহোঁ মই নিজে আহিম আপোনাৰ জিতাৰ পিছতে আহিম বুলি কৈছোঁ মই জিতাৰ পিছতে আহিম বুলি কৈছোঁ মই থাকিম মই থাকিম 100%। জবৰদস্তি আপুনি মনটো কেনেকুৱা লাগিছে ভাল লগা নাই ভাল লগা নাই আহিলোঁ ৰাতিপুৱাই আহিছোঁ মই এখেতৰ ঘৰত আহিলোঁ মই ৰাতিতে মোক দেখিছে না এনেকুৱা নহয় মই আপুনি জানে মোৰ ব্ৰেইনটো বেয়া এই ঘৰৰ কাজিয়া এইটো কথা কৈছোঁ মই